নমস্কাৰ বন্ধুসকল, আজি স্বাধীনতা দিৱস 15 আগষ্ট তাৰিখ। আজিৰ দিনটোতে আমাৰ ভাৰত স্বাধীন হৈছিল। আজি এই স্বাধীনতা দিৱস উপলক্ষে ওচৰৰে গাঁওখন কাছানী বস্তি বুলি কয়, তাত এখন সভা আয়োজন কৰিছে। তাত উপস্থিত থাকিব আমাৰ বিশিষ্ট অভিনেতা দীপজ্যোতি ডেকা ওৰফে খিতেইকাই, আৰু লগতে থাকিব বুন্দিয়া ভুজিয়া। তেওঁলোকৰ লগত ময়ো যাম, গতিকে ব্লগটো কণ্টিনিউ কৰি থাকক। বাই। দীপদা বোলে আহি আছে আহি পোৱা নাই, গতিকে মই ৱেইট কৰি আছোঁ ইয়াতে, বৰঙাজুলি এই গেটৰ সন্মুখত। গতিকে চাই থাকক। দীপদা জাষ্ট ফোন কৰিলে আহি আছে বোলে, মই দেখুৱাই আছোঁ। অৱশেষত আহি পালে দীপদা, লগতে বুন্দিয়া ভুজিয়া। এই আমাৰ মা আৰু ভণ্টিহঁত ফটো উঠি আছে, আৰু ওচৰ চুবুৰীয়া বহুত আছে, মই আপোনালোকক দেখুৱাই আছোঁ। তাত অকণমান চাহ পানীৰ ব্যৱস্থা কৰা হৈছিলে, গতিকে এওঁলোকে চাহ পানী অকণমান খালে, ৰেষ্ট ল'লে। মানুহবোৰ চাওক, খিতেইকাইক চাৱা আৰু লগতে বুন্দিয়া ভুজিয়াক চাৱা মানুহ কাছানী বস্তিলৈ। তাত এখন প্ৰগ্ৰাম আছে, গতিকে তাৰ পৰা ফোন কৰি আছে। এতিয়া আমি তাত যাব ওলাইছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি থাকক। বাই। আমি আহি পালোঁ বৰ্তমান কাছানী বস্তি। এয়া সম্বৰ্ধনা অনুষ্ঠান চলি আছে। এই দীপদাক গামোচা পিন্ধালে, লগতে এতিয়া আমাৰ বুন্দিয়া বাইকো পিন্ধালে ৰমজান, আৰু এইবাৰ আমাৰ ভুজিয়া পিন্ধাব। ই আমাৰ ভুজিয়া বাইদেউ বাইদেউ নহয় বাৰু, মোতকৈ সৰু হয়, ছিষ্টাৰ হ'ব। তাইকে পিন্ধালে। এতিয়া এইজন আমাৰ এই কাছানী বস্তি স্কুলৰে হেডমাষ্টাৰ হয়, হেড ছাৰ, নামটো নাজানো বাৰু তেখেতৰ। আৰু চাই যাওক। ক'ত আহিছা? প্ৰগ্ৰেম এটা আছে, সেইকাৰণে আমাক নিমন্ত্ৰণ জনালে, আৰু আমি আহিলোঁ তিনিওতে। আৰু লগতে দাদাও আহিছে আমাৰ লগত, দাদা আছে, ভুজিয়া আছে। আমাৰ ভুজিয়া কিবা ক'বা নেকি? আমাৰ ভুজিয়া আমি আহিলোঁ কাছানী বস্তি। বহুতে ভিতৰৰ ঠাই পিছত এটা হাতীও ওলাই পেলাই আমি সোনকালে যাব লাগিব, নাজানো কি হয়। মাইক্রোফোনটা আগবঢ়াই দিছোঁ। দিদি আকৌ ঘৰত নকবি, মায়া মোক বেয়া গালি পালে। আজি আৰু মই আহি পেলাই স্কুলত ভাল লাগছি। আপোনাৰ মানুহ ফিলি চাই আছে, আমিও কথা কৈ আছো। মাছৰ চকুটোতে বেমাৰ আছে কাৰণে চকুটো বেয়া। ইমান ভাল লাগছে আহি পেলাই, সদায় আহো লাগে নেকি? ভাল লাগছে। মই থাকোঁ বিয়া চাই থাকা, মই বেয়া পাইছো তেতিয়াহ'লে নামগেৰে নাদাকে পচি বাৰু বেয়া নাপাব দেই, অলপমান ধেমালি কৰিছোঁ। অৱশেষত প্ৰগ্ৰাম শেষ হ'বৰ হ'ল, আমিও ঘৰলৈ অহাৰ টাইম হ'ল। আৰু চাওক, মানুহবোৰে ফটো লোৱাত ব্যস্ত, বহুদিনৰ অপেক্ষাত পাইছে খিতেইকাই, বুন্দিয়া ভুজিয়া। গতিকে সকলোৱে এৰি দিব নোখোজে, সকলোৱে ফটো লোৱাত ব্যস্ত। যদি বন্ধুসকল আমাৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। মোৰ চেনেলটোৰ বৰ্তমান ভিউ কমি আছে বৰ্তমান, গতিকে সকলোৱে চেনেলটো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে এতিয়া আমি গৈ আছোঁ টংচীগড় চাবলৈ। তাত হাতী আহে বোলে, কথাটো শুনি কেনে দীপদাই চাব ইচ্ছা কৰিলে, গতিকে আমি তাত গৈ আছোঁ। গতিকে চাই থাককচোন। আৰু এইয়া চাওক, এই কোনোবা আছে নেকি ওপৰত? নাই নে? বা গাছে দিয়া খাই পাইছে নেকি? এইয়া হাতী অহাৰ কাৰণে এইটো ঘৰত থাকে ওপৰত। হাতী আহিলে তাৰমানে একোতো দিগদাৰ নকৰে, তাৰ ওপৰত বহি থকা যায়। এই এটা খেপি দি উঠি যাব লাগিব। হে জোতা খুলিব লাগিব নেকি? জোতাযোৰ মানে আহি পালোৱে দে। এয়া উঠিলোৱে বান্দাৰে উঠা দি, এইটো এটা বান্দাৰ আহিছে। আৰু এইয়া এটা তলপে আছে, একবাৰ তলপে ধৰিব লাগিব দেই কেমেৰাটো। মই ওপৰত উঠি চালোঁ বাৰু,
পলিহে দিগদাৰ বা বঢ়িয়া লাগছে এই হাতী চাওক কিমান হাতী এইবিলাক জুম্বা পিন্ধি আছে